আৰু এই জিকাটো 100% খাটাং দ্বাৰা ৰাইজলৈ এটা মেছেজ পঠিয়াবৰ মাজেন্দ্ৰ নাৰ্জী ছাৰক জিকাবলৈ সক্ষম হৈছিলোঁ। খালি আমাৰ ইউপিপিএল দলৰ তৰফৰ পৰা ইতিমধ্যে জিৰেণ বচনত কিছুমান দিশ আছে। আজিৰ তাৰিখত ইউপিপিএল আৰু বিজেপিৰ লগত মিত্ৰতা আছে। আমিও আজিৰ তাৰিখত বিজেপিৰ লগত মিত্ৰতাত আহিছোঁ। ব্যক্তিগতভাৱে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সমূহ আমাৰ দলীয় কৰ্মীসকলকো মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ তথা শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে মই তেখেতসকলৰ পৰা আজি অফিচতো সভাৰ মজিয়াটো আপিল কৰিছোঁ তেখেতসকলক যাতে তাত আহি দলবদ্ধভাৱে আগন্তুক নিৰ্বাচনত জিকাবৰ কাৰণে চবেই যাতে জানে জানে লাগি যায় সেইটো মই আহ্বান কৰিছোঁ। আৰু অনুভৱ বুলি কওঁতে ইয়াত মই যিহেতু আগৰ পৰাই বিভিন্ন ৰাজনীতিৰ লগত জড়িত আছোঁ, ৰাইজৰ লগত জড়িত আছোঁ, এইখিনি মই আপোনালোকক অৱগত কৰিবলৈ যত্ন কৰিম তথা আপোনালোকৰ মিডিয়াৰ দ্বাৰা ৰাইজলৈ এটা মেছেজ পঠিয়াবৰ মই যত্ন কৰিম। যিহেতু আমি বিগত দিনকালত 4বাৰ সেই বিশেষ ৰাজনৈতিক দলৰ হৈ আমাৰ প্ৰয়াত মাজেন্দ্ৰ নাৰ্জী ছাৰক জিকাবলৈ সক্ষম হৈছিলোঁ। তাত আমাৰ প্ৰভাৱ, আমাৰ বিস্তাৰ তথা আমাৰ দলৰ নীতি আদৰ্শৰ কাৰ্যপ্ৰণালীৰ যিটো বিস্তাৰিত সময়মতীয়া যিটো পৰিৱেশ, সেই পৰিৱেশটোৰ ওপৰতেই আমাৰ সম্পদ বুলি আমি ধৰি লৈছোঁ। নিশ্চয় আগন্তুক নিৰ্বাচনত আমি জিকিম আৰু এই জিকাটো 100% খাটাং মূল প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি মূল প্ৰতিদ্বন্দ্বিতা আজিৰ তাৰিখত তাত ধৰক তেনেকেই মই অৱগত কৰাব নোৱাৰিম। শুনামতে যোৱাকালি আমাৰ ইউপিপিএল দলৰ তৰফৰ পৰা ইতিমধ্যে জিৰেণ বচনতে ঘোষণা কৰিছে বুলি মই শুনিছোঁ, কিন্তু তাত হয়তো বহুত কথা আছে। আমি আজি অলপ সভাৰ মাধ্যমেতো অৱগত হ'বলৈ সক্ষম হৈছোঁ। কিছুমান দিশ আছে। আজিৰ তাৰিখত ইউপিপিএল আৰু বিজেপিৰ লগত মিত্ৰতা আছে। আমিও আজিৰ তাৰিখত বিজেপিৰ লগত মিত্ৰতাত আহিছোঁ। গতিকে এই সমীকৰণটো কেনেকৈ হয় 2 দিনতহে বিজেপিৰ ভোটটো কোনফালে যাব বুলি ভাবে? নাই, বিজেপিৰ সূত্ৰ কোনফালে যাব মানে কি, আমাৰ লগত যেতিয়া মিত্ৰতা হ'লেই আৰু আমাৰ দলৰ মুৰব্বীয়ে আজি ঘোষণা কৰিছে কি বুলি কয় এইটো ফৰ্মেলি ডিক্লেৰেশ্যনটো কালি পৰহি ভিতৰত হ'ব। সেইকাৰণে এতিয়া যিটো প্ৰাৰ্থীটো প্ৰধানৰ পিলিত মৃত্যু জোঁট হিচাপে যিটো আমাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াত সমিলময় এটা যিটো বুজাবুজি, সেইটো 2 দিনৰ ভিতৰত সেইটো স্পষ্ট হ'ব।